ভাইটিৰ লগত ওলাই আহিলোঁ বজাৰ কৰিবলৈ শাক পাচলিৰ তাৰ অকলে আহিবলৈ বেয়া লাগিছিল সেইকাৰণে মোক লগ ধৰাত মই আহি দিলোঁ আমাৰ ইয়াত এটা কথাই ভাল শাক পাচলি একদম ভেৰাইটিজ পায় যোৰহাটত যে সপ্তাহী বজাৰ বহে এবাৰ গোটেই বজাৰত মই বিচাৰিছিলোঁ ঔটেঙা কিন্তু ক'তো ঔটেঙা পোৱা নাছিলোঁ ব্ৰেকফাষ্টত আজি আছিল লাই শাক আৰু গৰৈ মাছৰ জোল ডিমৰু পাতৰ ভাজি পুঠি মাছ ফ্ৰাই নৰসিংহৰ চাটনি আৰু আছিল বাঁহগাজ আৰু ডিমৰ ভাজি আৰু ভাইটিয়ে মোক ইয়াত দিছে দিৱালী গিফ্ট হেনো দিৱালী আহি আছে যিহেতু আৰু ইয়াত আছে বেচনৰ লাড্ডু আৰু বেচনৰ লাড্ডু খাই মই এনেও ভাল পাওঁ তাতে যদি আকৌ ড্ৰাই ফ্ৰুটছ এগালমান দি দিয়ে আৰু বেছি ভাল লাগে খাই বৈ এবাৰ ওলাই গ'লোঁ আইতাহঁতৰ ঘৰলৈ আৰু আইতাইনো কি খেতি কৰিছে তাকে চাবলৈ আহিছোঁ আইতাই কৈছে এইবাৰ হেনো বৰ বেছি খেতি নাই কৰা কাৰণ এই জেওৰাখিনিৰ পৰা হেনো গোটেই কুকুৰাখিনিয়ে সোমাই গোটেই নষ্ট কৰে সেইকাৰণে বৰ বেছি নাই লগোৱা আৰু এইবাৰ আমি খাবলৈ লৈছোঁ মিঠাই ভাইটিয়ে লৈ আনিলে আৰু আপোনালোকে বাৰু জলপানৰ লগত এনেকৈ লাড্ডু আৰু জেলেপি এনেকৈ খায়নে মই কিন্তু খাই বিৰাট ভাল পাওঁ আপোনালোকেও খাই চাবচোন ৰিগ্ৰেট কিন্তু নকৰে আৰু বুন্দি লাড্ডু আৰু মোৰ একদম ফেভৰেট হয় লগতে জেলেপি আৰু গোটেই তিনিটা যেতিয়া নেকি কম্বাইন কৰি দিছিলোঁ নহয় বৰ ভাল লাগিল চেনি দিয়া নাছিলোঁ লগত যিহেতু কাইলৈ যামগৈ সেইকাৰণে একদম ইয়াত স্পেচিয়েল খানা আছে কুকুৰা মাংস লগতে চিতল মাছ আৰু জাতিলাওৰ আঞ্জা এখন দ্যাটছ অল ফৰ টুডেজ ভিডিঅ'